Hello. Good morning from our Dikom Dibugor bypass. Aru guys, বহুত দিনৰ মূৰত একদম ৰাইডিং মুডত আহিছো মেসুকা পৰা আমি একো ৰাইড কৰা নাই সো নৰমালি আজি আমি এটা সানডে ৰাইড এটা ওলাব লৈছো এফালে ব্ৰহ্মাস্ত্ৰ আছে ধুনিয়াকে ধুই মেলি সাফা কৰি আনিছো আৰু মেইন কথা হৈ গল কি মেসুকা কিছুমান ইয়াত স্কেচ পৰিছিলে এক্সিডেন্ট হৈছিল সেইখিনি আপোনালোকে জানে পৰিছিলে আৰু গাইস মেইন কথা গল কি ইয়াত ইমান ধুনিয়াকে ডিজাইন কৰি দিছিল ন ইউটিউবৰ লগোটো কোনোবাই উৱাই দিছে আৰু এটো বহুত বেছি বেয়া কথা বিকজ যাৰ যেটো বস্তু প্ৰতি মৰম ন সেইটো কিবা এটা হলে ন বহুত বেছি বেয়া লাগে সো আপোনালোকে মানে যিসকলে এইবোৰ কাম কৰে ন তাহাঁতি এইবিলাক বহুত বেয়া কাম এইবিলাক কৰিব নালাগে নিজৰ বাইকৰ প্ৰতি এটা বেলেগ মৰম আছে সো সেইটো কাৰণে বহুত বেছি সজাই ৰাখো বাকি এফালে আপোনালোকৰ টাইম আপডেটটো দি দিম 9:36 হৈ গ'ল সোনকালে ওলোৱা কথা আছিলে কিন্তু ওচৰে ন সেইকাৰণে বেছি ৰাতিপুৱা ওলোৱা নাই এই সপ্তাহত আমাৰ ৰাইডিং প্লান আছে ভাল লোকেশন ইমান দিনৰ মোৰ খসাকে ওলাই আহিছিলো হে একদম মানে এডপ্টাৰটো মাইকে কামেই দিয়া নাই মানে সেইকাৰণে ভয়েস ওভাৰে কৰি দিছো আৰু খসাকে বহুতে এনো মটো ব্লগিং দীঘল বেয়া পোৱা হৈছে সেইকাৰণে ভাবিছো কি ডাইৰেক্ট ভয়েস ওভাৰ কৰিয়ে ভিডিঅ' বনাম সো ভিডিঅ'লৈ সকলোকে স্বাগতম কৰো নমস্কাৰ মোৰ বিশ্বাস আপোনালোকৰ মোৰ আশীৰ্বাদে ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ গাইজ এই খসাকে একদম বেট লাগ দে আকৌ চুকাফাল ৰৈ মেলি বলো মাইকটো ৰিপেয়াৰিং কৰি লওঁ যাতে মাতটো আহে নেকি কিন্তু নাহিলে আৰু এতিয়া ধুনীয়াকৈ ৰুটি খাই ওলাই দিওঁ বগি ভিডিঅ' বুলি হে আকৌ সেই একেই আপোনালোকে যিটো ভাবি আছে পুলিচে ৰখাব এতিয়া দেখিছে কেনেকৈ খেদি চাওক কি সুধিব এতিয়া চাই লওক আপোনালোকে চিটুৱেশ্যন অঁ ছাৰ অঁ ভয় খাই গ'লোগে সব উলিয়াই দিছে ছাৰ এখন লাইচেঞ্চ এখন আৰ চি গাড়ী কাগজ পত্ৰ ছাৰ তেনেকৈ নাই নাম্বাৰটো হেৰি কৰিলে গোটেইখিনি ওলাই যাব এনেই পলিউশ্যন নতুন বাইক বাৰু গোটেইখিনি আছে ইঞ্চুৰেঞ্চো আছে ছাৰ গোটেইখিনি ক্লিয়াৰ আছে বেছি দিন নাই হোৱা লোৱা বাৰু এবছৰো নাই হোৱা বাইকখন দেউতাৰ নামত আছে বাবুল দাস ছাৰ যাব পাৰোঁ থ্যাংক ইউ ছাৰ ঠিক আছে আহোঁ ছাৰ আহোঁ ছাৰ বৰ্তমান আছোঁ বগীবিলৰ ওপৰত জনহিত জনসেৱাৰ অৰ্থে আৰু এইখিনিত মোক প্ৰায় ৰখায় বগীবিলত এণ্ট্ৰি কৰোঁতে ৰখায় কাৰণ মোৰ বাইকখনৰ মানে অলপ চিটুৱেশ্যনটো বেলেগ ন পুৰা কালাৰ চালাৰবিলাক পুৰা মডিফাই কৰা আছে ন চ' সেইটো কাৰণে ৰখায় বাকী ধুনীয়াকৈ চিম্পুল নিজৰ ডকুমেণ্ট দেখালোঁ কাগজ পত্ৰ গোটেইখিনি অ'কে আছে যা বুলি ক'লে আৰু ফাৰ্ষ্ট টাইম এনেকুৱা যে পুলিচে যা বুলি কৈছে মানে মোক নহ'লে কিবা নহয় কিবা এটা ইছ্যু দেখায় ফাইন বা কিবা এটা খেলি মেলি কৰে বাকী বেগত কমলা লৈ আহিছোঁ ধুনীয়াকৈ কমলা উলিয়াওঁ ঘৰৰ পৰা লৈ অহা কমলা এইটো কমলা বুলি ক'লে মেচুকালেহে মনত পৰে মানে যিটো চুৰ কৰি কমলা খাইছিলোঁ ন সেইটো মানে সোৱাদটোৱে বেলেগ বাকী ৰ'দটো ইমান ধুনীয়া বগীবিলৰ একদম ৰ'দৰ মাজত বগীবিলৰ মাজত ৰ'দৰ মানে কি বুলি কয় ৰ'দৰ পোহৰত কমলা এই কমলা ইয়াতে থৈ দিছোঁ আৰু লেতেৰা নকওঁ লৰাই দিলে কথাটো বেয়া হ'ব ন ধুনীয়া কমলা খালোঁ ইয়াৰ পৰা এতিয়া ধুনীয়াকৈ ওলাই দিওঁ আৰু বেছি টাইম নাই 1 ঘণ্টামান লাগিব আৰামছে ওলাই দিওঁ আৰু মেইন কথা গ'ল কি মটৰ ব্লগিং খুব কম কৰিম খুব কম কৰিম মটৰ ব্লগিং কৰিম আৰু এইখিনি দেখি থকাই ৰাস্তা চ' সেইকাৰণে কমলা খালোঁ আৰামছে এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আকৌ এইফালে বহুত দিনৰ অপেক্ষাৰ অন্তত পাহাৰ দেখি পালোঁ আৰু পাহাৰ মেইন জানে আৰু জয় শ্ৰীৰাম কালি অযোধ্যালৈ ৰাম আহি আছে আৰু ফুল প্ৰিপেৰেশ্যন চিলাপথাৰত চাওক ইহঁতৰ লগতে আকৌ মই যোগ দি দিলোঁ জয় শ্ৰীৰাম বুলি কৈ সঁচাকৈ ভাল লাগিলে এইখিনি মুহূৰ্ত সাক্ষাৎ মানে ৰামক দেখি পোৱা যেন লাগিলে কালি যিটো 22 তাৰিখে হ'ব গৈ আছে অযোধ্যাত সঁচাকৈ সেইটো মানে পূৰা ভাৰতবৰ্ষৰ যিখিনি হিন্দুত্ববাদী মানুহ আছে ন সঁচাকৈ বহুত বেছি প্ৰাউড ফিল বহুত বেছি ভাল সময় হয় চ' সেইকাৰণে আমিও আজি 21 তাৰিখে আহি আছোঁ ভগৱান শ্ৰীকৃষ্ণ য'ত 600 বছৰ মূৰত আহিছিলে মালিনী থানলৈ য'ত আৰাম কৰিছিলে আৰু সেই ঠাইলৈ আমি গৈ আছোঁ আজি ভগৱানক বিচাৰি শ্ৰীকৃষ্ণক বিচাৰি জয় শ্ৰীৰাম
ওকে গাইছ এইফালে মালিনী থান যোৱা ৰাস্তাটো পাই গ'লো এইফালে আমাৰ ধুনীয়াকৈ বাইক পাৰ্কিং কৰা হৈ গ'ল আৰু এতিয়া আমি যাব লাগিব এই ইয়াত চিৰি বগাই বগাই যাব লাগিব আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আৰু এইখন মেইন গেটৰ ফালে জয় শ্ৰীকৃষ্ণ লেতেৰা ইয়াত এইটো বস্তু সঁচাকৈ সুকীয়া পালোঁ যিবিলাক পলিথিন যিবিলাক আমি ধূপৰ কাঠিৰ লগত যিবিলাক বস্তু মানে পেকেটবিলাক আহে ন সেইবিলাক ইয়াত ৰিমুভ কৰি মানে খুলি ইয়াতে পেলাই মেলি থৈ যাব লাগিব কাৰণ লেতেৰাটো ওপৰতে নহয় যাতে তলতে শেষ কৰি দিয়ে মানে সেইটো ভাল লাগিলে মানে ইউনিক কনচেপ্ট মানে কি সেইফালে লৈ আৰামছে আহি গ'লোঁ তাই গ'ল কি কেমেৰাত গোপ্ৰত ভিডিঅ' কৰিব নিদিয়ে পূৰা ৰেষ্ট্ৰিক্টেড এৰিয়া বোলে নহ'লে কি হয় প্ৰব্লেম ফাইন লগাই দিব বোলে পূজা পাঠ কৰা হৈ গ'ল আৰু এতিয়া এইফালে আমি চিৰিফালে গৈ আছোঁ নাজানো ক'ত পাম কিন্তু গৈ আছোঁ ভাগৰ লাগিব চিৰি বহুত আছে ক'ত গৈ আছোঁ গম নাপাওঁ কিন্তু খোজকাঢ়ি গৈ আছোঁ বিকজ এডভেঞ্চাৰটো বহুত বেছি ভাল পাওঁ এনেকুৱা খোজকাঢ়িব পালে কষ্ট পালে অলপ বেছিয়ে ভাল লাগে এনেকুৱা পাহাৰত আহি মানে আৰু ইমানখিনি চিৰি খোজকাঢ়ি বগাই মেলি আহি পালোঁ পেলাই মা ৰুক্মিণী মন্দিৰ আৰু ইয়াতে শান্তি একদম স্ত্ৰীয়ে পৰিৱেশটো উপভোগ কৰিলোঁ অলপ চালোঁ মানুহবিলাকক পৰিৱেশটো সোৱাদ ল'লোঁ আৰু লাহেকৈ এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু গাইজ ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব বাকী আপোনালোকৰ মৰমৰ আশীৰ্বাদ লাগিব আৰু ৰাইড আমি কৰিম মটৰ ব্লগিং খুব কম কৰিম বিকজ মানুহে মটৰ ব্লগিং চাবলৈ প্ৰায় বাদেই দিছে ভইচ অভাৰ কৰি ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম বাকী মৰমৰ আশীৰ্বাদ সদায় দিব ধন্যবাদ জয়